সাৰ্বজনীন ৰাগ মহোৎসৱৰ 39তম বাৰ্ষিকত উপনীত হৈছে। গতিকে আমি ভাবিছোঁ বিগত বছৰকেইটাৰ দৰে এই 39তম ৰাগ মহোৎসৱটিও সুচাৰুৰূপে আগবাঢ়ি যাব আৰু সকলোকে আমি অনুৰোধ জনাইছোঁ যাতে এই সাৰ্বজনীন ৰাগ মহোৎসৱৰ পৰিৱেশটো সুস্থিৰভাৱে আগবঢ়াই লৈ যায় আৰু লগতে যিবিলাক সংস্কৃতি কৃষ্টি অন্যান্য এই উৎসৱত পৰিৱেশন কৰা হ'ব সকলোখিনি যাতে সুচাৰুৰূপে চলি যায়, পৰিচালনা সমিতিও যাতে সুচাৰুৰূপে চলায়, আমি এই অঞ্চলটো যাতে গৌৰৱ উজ্জ্বলভাৱে আমি আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। বিগত বছৰকেইটাৰ দৰে আমি আশা ৰাখিছোঁ যে এই বছৰো তেনেভাৱে চলি যাব। আজি এই 39তম ৰাস উৎসৱত আমাক নিমন্ত্ৰণ কৰাৰ কাৰণে এই ৰাস উৎসৱত আমি আহি আমাৰ মানে এনেকুৱা হৈছে যে মনবিলাক আমি দুবছৰ কৰোণাৰ কাৰণে ৰাস পতাৰো আমাৰ থাকি গ'ল। আমি দুবছৰ আমাৰ বিৰতিৰ পিছত আমি এইবছৰ আকৌ ৰাস উৎসৱ পাতিবলৈ কাৰণে সক্ষম হৈছোঁ আৰু এই ৰাস উৎসৱে আমাৰ সমন্বয়টো ইমান আঁতৰ কৰে যে আমি বিভিন্ন জাতি জনগোষ্ঠী মিলিজুলি ইয়াত আহি আমি আমাৰ মিলনভূমি বুলি ভাবিছোঁ আৰু এই মিলনভূমিত উপস্থিত হৈ সকলোৱে আৰু ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ যে ৰাসৰ যি অনুষ্ঠানৰ যোগেদি আমি পৃথিৱীত বা ভাৰতবৰ্ষত অসমত সকলোকে বাৰ্তা কঢ়িয়াই নিবলৈ বিচাৰিছোঁ যে আমাৰ মধ্যমপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত হৰিমন্দিৰৰ যি প্ৰাংগণত যি ৰাস উৎসৱ পতা হয় আমি সেই তাৰ জৰিয়তে শান্তি কামনা কৰিছোঁ আৰু ইয়াৰ যি নেকি ৰাইজ সমিতি সকলোকে মই আমাৰ ফালৰ পৰা মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনাৰ আজি কিবা দায়িত্ব আছিলে নিশ্চয় উদ্বোধন? আজি মোৰ দায়িত্ব আছিলে অতিথিশালা উদ্বোধন। মই অতিথিশালা উদ্বোধন কৰিছোঁ। ইতিমধ্যে সকলোৱে সহযোগ কৰিছে বুলি সকলোকে নমস্কাৰ জনাইছোঁ। পোনপ্ৰথমতে আজি অসম ৰাজ্যৰ গোলাঘাট জিলাৰ অন্তৰ্গত যি হৰি মন্দিৰ, এই হৰি মন্দিৰ প্ৰাংগণত বিগত সময়ছোৱাত আজি 40 বছৰ ধৰি এই ৰাস মহোৎসৱ উদযাপন কৰা হৈ আছে। ৰাস মহোৎসৱ উদযাপন কৰাৰ ক্ষেত্ৰত যিখিনি সমলৰ প্ৰয়োজন সেইখিনি সমল লৈ পেলাই আজি ৰাস মহোৎসৱ আজি ইয়াত উদযাপন কৰি থকা হৈছে। ইজনৰ লগত সিজনৰ যিটো সম্পৰ্ক ভাতৃত্ববোধ প্ৰায় ইয়াৰ প্ৰয়াস কৰি আহিছে, সদায় চেষ্টা অব্যাহত ৰাখি আহিছে আৰু ঠিক তেনেধৰণে আজি আমাৰ এই অঞ্চলত যিসকল লোকে বসবাস কৰে সেই বসবাস কৰা লোকসকলৰ মাজত খুব শান্তি বিৰাজমান। ইয়াৰ যোগেদিয়ে আমাৰ এই অঞ্চলটো বিভিন্ন দিশত উন্নয়ন হ'ব বুলি মই আজি